মই হাঁহি আছোঁ। চূড়ান্ত অৱহেলাৰ পিছতো মই হাঁহি আছোঁ। যিদৰে চিত্ৰকৰে ভবাৰ দৰে আঁকি থৈ ছোৱালী এজনীৰ মুখখন হাঁহি থকাকৈ। মোক হাঁহি থাকিবলৈ বাধ্য কৰোৱা হৈছে। আই পিতাই যিদৰে হাঁহিব শিকাইছিল ঠিক তেনেধৰণে নহয়। এই সমাজৰ এজন হৈ বাচি থাকিব লাগিলে কথাবোৰ তেওঁলোকৰ দৰে হাঁহি হাঁহি শুনাব লাগিব। ভাল লগা ক'ত, যন্ত্ৰণা ক'ত, সুখ ক'ত, দুখ ক'ত, এই সকলোবোৰ নিয়ন্ত্ৰিত হ'ব তেওঁলোকে বিচৰাৰ দৰে। যিবোৰ কাৰণত সঁচা জীৱনৰ সমাজখন পংগু হৈ আহিছে, এইবোৰ তেওঁলোকে বুজোৱা ধৰণেৰে বুজিব লাগিব। নিতৌ দেখি থকা বেলিটো, জোনটো, এই আকাশ, এই বতাহ মোৰ অনুভূতিৰে অনুভৱ কৰিলে নচলিব। মানুহজন মৰিল, ঘৰবোৰ জ্বলিল, মোৰ চকুৰ আগতে কেনেকৈ মৰিল, কেনেকৈ জ্বলিল। তেওঁলোকে দেখুওৱা ধৰণে দেখিব লাগিব, বুজিব লাগিব, শিকিব লাগিব, আগবাঢ়ি যাব লাগিব, সজাব লাগিব, সাজিব লাগিব, আৰু যে কত কিমান নালাগিব।